खुलुमबाय साफ्रोमबो रायजो राजा नोंथांमोनखौ आं दानसोरां बर' रिपाब्लिक निउसाव बरायबाय बे समाव फोसावनो लादों गुबुन मोनसे गोनांथार खौरां रायजोआव फिन खनसेबाव लकडाउन महामारी कोरोना भाइरासनि जाहोनाव सोलिबाय थानाय आनलकनि उनाव फिन खनसे लकडाउन फोसावनाय जाबाय नाथाय बे लकडाउनखौ मोननै रोखोमै होनाय जादों नाथाय बे लकडाउनखौ मोननै रोखोमै फोसावनाय जादों 14 साननि थाखाय लकडाउन एबा बन्द थागोन गुवाहाटी नोगोरा रबिबार 28 जुननिफ्राय 12 जुलाइसिम बन्द थागोन गुवाहाटी नोगोरा नैथियाव रायजोनि गासैबो नोगोर ओनसोलफोराव उइकेन्ड लकडाउन शनिबार आरो रबिबाराव नर्मेल जायैसिम लकडाउन फोसावनाय जादों सानफ्रोमबो हरनि 7 बाजिनिफ्राय फुंनि 7 बाजिसिम कारफिउ होनाय जादों आसामनि सावस्रि बिफाननि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया मैया 26 जुनाव रादाब बिबुंसारनि गेजेरजों गुवाहाटीनि लकडाउननि सोमोन्दै मा फोरमायखो मिथिनानै लानि पेसेन्टजनक লৈ আহিলে ঘূৰি যাওঁতে পেसेन्टजनक লৈ ঘূৰি গ'লে বা প্ৰেছক্ৰিপশ্যন সেই মুহূৰ্তত মেডিকেলত এডমিট কৰা কাগজ লৈ ঘূৰি গ'লে গাড়ী চলিব পাৰিব আদাৰৱাইজ কোনো চৰকাৰী বিষয়াই কোনো গাড়ী মটৰৰ পাছ আদি ইস্যু কৰা ইয়াত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে আগৰবাৰ আমাৰ লকডাউনৰ সময়ত ওসি সকলে হওক মেজিষ্ট্ৰেট সকলে হওক গাড়ীত পাছ দিছিলে এবাৰ দেয়াৰ উইল বি নো পাছ হস্পিটেলিটি সার্ভিস এডুকেশন মঠ মন্দিৰ সকলো বন্ধ থাকিব মঠ মন্দিৰ মছজিদ গিৰ্জা সকলো বন্ধ থাকিব অল সোশিয়াল পলিটিক্যাল স্পোর্টস এন্টারটেইনমেন্ট কালচারেল রিলিজিয়াস ফাংশন সব বন্ধ থাকিব 20 জনতকৈ বেছি মানুহৰ হবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ মখানত যাব নোৱাৰিব আগতে কৈছো যে অল নন এসেনশিয়াল এন্ড এভয়েডেবল মুভমেন্ট অৰ্থাৎ মেডিকেলত যালেতো যাব লাগিব হস্পিটালত গৈ যাব লাগিব মদৰ দোকানে হওক পান তামোলে হওক সকলো বন্ধ থাকিব ইয়াত কেইটামান এক্সেপশ্যন দিয়া হৈছে যে ডিফেন্স Central and State Police Force, District Magistrate, Commissioner of Police, Home Guard, Defense, Fire, Disaster Management, Electricity, Water Service, Municipal Bodies, etu khula thakibo. Health Department aru Medical Establishment Hospital etu khula thakibo. Bank with skeleton staff ekdom কম সংখ্যক মানুহৰে বেংক চলিব আৰু এটিএম সাৰ্ভিসটো চলি থাকিব তাৰ ওপৰত আমাৰ অৱশ্যে পাৱাৰ জেনাৰেশন টেলিকমিউনিকেশন প্ৰিন্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া উইল বি ওপেন তাত বাধা নাথাকিব পাৱাৰ জেনাৰেশন খোলা থাকিব ট্ৰান্সপোৰ্টেশন অফ এসেনশিয়াল গুডছ ভেহিকল অফ হেলথ ফায়াৰ ল এণ্ড অৰ্ডাৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস উইল বি এলাউড সেই সকল হোটেলে খোলা থাকিব যত কোৱাৰেণ্টাইনৰ মানুহ আছে আৰু কোনোবা যদি এয়াৰ প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনিৰ কাৰণে বা মেডিকেল ডিপাৰ্টমেন্টৰ ডক্টৰ নাৰ্ছ যদি কোৱাৰেণ্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব ডাইৰেক্টৰেট অফিচ আৰু সেক্ৰেটাৰিয়েট অফিচ ফাংচন কৰিব উইথ এ স্কেলিটন ষ্টাফ জইণ্ট সেক্ৰেটাৰী ওপৰৰ অফিচাৰ সকল আহিব আৰু তাৰ বাহিৰে আন সকল নাহে কিন্তু যদি ডাইৰেক্টৰ আৰু সেক্ৰেটাৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে অৰ্থাৎ আহিব লাগে বুলি কয় তেওঁলোক ডেফিনেটলি আহিব কিন্তু সেক্ৰেটাৰিয়েট আৰু ডাইৰেক্টৰেট উইথ এ স্কেলিটন সাৰ্ভিস চলি থাকিব মিল্ক বেবি ফুড মেডিচিন ওয়াটার সাপ্লাই খোলা থাকিব ৰেলৱে সাৰ্ভিস খোলা থাকিব এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব ইয়াৰ বাহিৰে কোনো এক্সেম্পশন নাথাকিব 7 দিন পাৰ হোৱাৰ পিছত আমি হয়তো গ্ৰোসাৰী শপ শাক পাচলি
এই ধৰণৰ এসেনশিয়াল কথাখিনি আমি বিবেচনা কৰিম কিন্তু প্ৰথম 7 দিন কোনো ধৰণে আমাৰ এই লকডাউনত শিথিলতা নাথাকিব বেসিক্যালি এক্সেপ্ট ফাৰ্মাসী হস্পিটাল নাথিং উইল বি এভেইলেবল এইটো হল এইবাৰ লকডাউনৰ প্ৰথম 7 দিন